আবেলিৰ সময়বিলাক মোৰ সদায় প্ৰিয়। আবেলি ধুনীয়া বতাহজাক মই সদায় অকলে অনুভৱ কৰোঁ। সন্ধিয়াৰ লগে লগে মোৰ যোৰহাট চহৰৰ যি সৌন্দৰ্য ফুটি উঠে সঁচাকৈ আকৰ্ষণীয়। ভাল লগা সময়বিলাক মই সাৱটি লওঁ। কেতিয়াবা মন গ'লে বাইকেৰে, কেতিয়াবা মন গ'লে গাড়ীৰে অকণমান ওলাই যাওঁ। ভাল লগা দৃশ্যবিলাক চিৰসেউজীয়াৰ মাজত নিজকে বিলীন কৰি দিওঁ। মনটো ভাল লাগে। আপোনাৰ বাৰু কেতিয়াবা মনটো বেয়া লাগে নি? এদিন ওলাই যাবচোন। এই চিৰসেউজ পৃথিৱীখনত আপোনাৰ অনুভৱবিলাক এৰি দিব। অনুভৱৰ মাজত আপুনি নিজেই আৱিষ্কাৰ কৰিব আপোনাৰ ভাল লগা মুহূৰ্তবোৰ। সময়বোৰ গৈ থাকে, মনো মানুহৰ ৰৈ নাথাকে, দৃষ্টৰ গতিত যাবলৈ বিচাৰে। আশাবোৰ বহুত বেছি, সেই আশাবিলাক পূৰণ কৰিবলৈ যাওঁতে ঘাট প্ৰতিঘাত সকলো অতিক্ৰম কৰিবলগীয়া হয়। মোৰ ভাল লগা মুহূৰ্তবিলাক মই সদায় নিজে উপভোগ কৰোঁ। ৰাতি আকাশৰ লগত কেতিয়াবা অকলে কথা পাতোঁ, ডাৱৰৰ লগত কথা পাতোঁ, তৰাৰ ধেমালিবিলাক মই নিজে উপভোগ কৰোঁ। কিমান ভাল লগা এটা ধুনীয়া মুহূৰ্ত সদায় মই বুকুত সাৱটি লওঁ। ভাল লগাবিলাক সদায় ভাল লগা হৈ থাকে।